নমস্কাৰ, মই সুজিত শইকীয়া। আজি আকৌ এটা নতুনকৈ ভিডিঅ' লৈ আহিছোঁ। এতিয়া আমাৰ সৰস্বতী পূজা গ'ল যদিও আমাৰ এতিয়াও অফাৰবিলাক চলিয়ে থাকিব। আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে সদায় অফাৰ থাকিবই। আজি মই যোৱা ভিডিঅ'ত এটা হেৰি দিছিলোঁ, এটা মেখেলা চাদৰ লৈ এটা ব্লাউজ ফ্ৰী। এতিয়াও সেইটো আছেই। যদি কোনোবা চোৱা নাই আকৌ ভিডিঅ'টো চাই ল'ব যে ইয়াৰ লগত এটা ব্লাউজ ফ্ৰী থাকিব। ইয়াত চিলভাৰ কালাৰৰ ব্লাউজ পাই যাব। তাৰপিছত চিলভাৰ কালাৰৰ ব্লাউজ আছে, সোণালী কালাৰৰ হ'ব, ৰঙা হ'ব, ক'লা হ'ব আৰু কেইটামান কালাৰ দি আছে। যাক যেনেকুৱা লাগে আমাক কথাটো কৈ দিলেই হ'ল। আমি যিহেতু অফাৰটো দিয়ে আছোঁ, অফাৰটো চলিয়ে থাকিব। এতিয়া আজি ফাৰ্ষ্ট এইটোৰ পৰা আৰম্ভ কৰিছোঁ। আজি ফাৰ্ষ্ট এটা নতুন আইটেম লৈ আহিছোঁ। এইটো অকণমান হেভি আইটেম হয়, কিন্তু আমি ইয়াৰ পিছত নেক্সট অকণমান কম ৰেঞ্জৰে দেখাম। প্ৰথম আমি এটা বেছি দামৰ ওপৰতে লৈ আহিছোঁ। এইটো এটা মই কেমেৰাৰ ওচৰলৈ দেখাবলৈ চেষ্টা কৰি আছোঁ। এইকেইটা ইয়াৰ আঁচল দি আছে, সুন্দৰ আঁচলকেইটা দি আছে, ডাঙৰ ডাঙৰ আঁচল হ'ব। এইকেইটা ছাইড পটি দিয়া আছে, ছাইড পটি দিয়া আছে। এইটো আঁচলটো সুন্দৰ আঁচল দিয়া আছে। এতিয়া মই ইয়াৰ গোটেই বডিটো দেখাবলৈ চেষ্টা কৰি আছোঁ। এনেকৈ থাকিব, ওচৰলৈকে চাই লওক। গোটেই গাটোত এনেকৈ থাকিব। ইয়াৰ মই এতিয়া ইয়াৰ মেখেলাখন আৰু চাদৰখন দেখাইছোঁ আৰু ইয়াৰ দামটো কৈ আছোঁ। ইয়াৰ এইখন মেখেলাখন হ'ব, ইয়াৰ মেখেলাখন হ'ব। ইয়াৰ প্ৰাইচটো কৈ দিছোঁ। ইয়াৰ প্ৰাইচটো আহিব, এইটো আহিব আপোনালোকৰ 1800 টকা। এইটো 1800 টকা আহিব। গোটেই গাত এইখন মেখেলাখন হ'ব। এতিয়া মই ব্লাউজটো দেখাইছোঁ। এইটো ব্লাউজটো হ'ব, এইটো ব্লাউজৰ বৰ্ডাৰ যাব, এইটো ব্লাউজত থাকিব আৰু গোটেই উকা হ'ব। নেক্সট মই এটা কালাৰ দেখাই আছোঁ। ইয়াৰ আমি নেক্সট এটা কালাৰ লৈ আহিছোঁ। এইটো কালাৰ দেখাই আছোঁ। এইটো হ'ব আপোনাৰ কেনেকুৱা, এইটো এটা কালাৰ হ'ব। ওচৰৰ পৰা চাই লওক। ইয়াৰ দামটো একেই হ'ব, 1800 টকাই হ'ব। এইটো আমি অফাৰ প্ৰাইচ দিছোঁ। এনেই এইটো দাম হ'ব আপোনালোকৰ এইটো 2400 টকা, কিন্তু আমি অফাৰ যিহেতু দি আছোঁ, অফাৰটো চলিয়ে থাকিব। সেইটো কাৰণত ইয়াৰ অফাৰৰ প্ৰাইচ আহিব 1800 টকা, মাত্ৰ 1800 টকা। গোটেই গাটো চাই লওক। ইয়াৰ মই ছাইড পুটিকেইটা অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ। এইকেইটা হ'ব ইয়াৰ ছাইড পুটি। ইয়াৰ এইটো আঁচলটো দিয়া আছে। আৰু মই ইয়াৰ দেখাতে এটা কথা কওঁ, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি ল'লে আমাৰ ওচৰত নম্বৰটো পাই যাব আৰু আমি অফাৰবিলাক দিয়াত সুবিধা হয়। ইয়াৰ যদি ভাল লাগে আমাক ইয়াৰ স্ক্ৰীনশ্বটটো মাৰি আমাৰ হোৱাটছআপলৈ পঠাই দিব। তেতিয়া আৰু ডাইৰেক্ট ফোনো কৰিব পাৰিব। আৰু যিসকলে আমাৰ ডাইৰেক্ট শ্বপত আহে তেওঁলোকে শ্বপত আহিব পাৰিব। ইয়াৰ মই নেক্সট কালাৰ কেইটামান এনেই দেখাই আছোঁ। ইয়াৰ এইটো এটা কালাৰ আছে, এইটো কালাৰ হ'ব আৰু কালাৰ আছে, যথেষ্ট কালাৰ আছে। মই দেখাই আছোঁ, এইকেইটা হ'ব কালাৰ। ইয়াৰ বিভিন্ন কালাৰ আছে। নেক্সট মই এইবাৰ আকৌ এটা বেলেগ এটা দেখাই আছোঁ। নেক্সট এইটো এটা লৈ আহিছোঁ। এইটো মই এইবাৰ দেখাই আছোঁ। প্ৰথমতে ইয়াৰ মেখেলাখন দেখাই আছোঁ। এইখন চাদৰখন হয়, চাদৰখন দেখাইছোঁ। গোটেই গাত এনেকৈ দিয়া থাকিব। এইটো মই আপোনালোকৰ ওচৰলৈকে দেখাবলৈ চেষ্টা কৰি আছোঁ। চাই ল'ব। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি মোক পঠাই দিব আৰু আমি পিন নম্বৰটো কাৰেক্ট দিব, পিন নম্বৰ পঠাই দিম। এইকেইটা হ'ব ইয়াৰ ছাইড পুটি। ইয়াৰ দামটো কৈ দিছোঁ। ইয়াৰ দামটো হ'ব 1500 টকা, মাত্ৰ 1500 টকা হ'ব। এইটো অফাৰ প্ৰাইচ দিয়া আছে। ইয়াৰ ব্লাউজ পিচটো মই এইটো দেখাই আছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন।
এইখন ইয়াৰ মেখেলাখন যথেষ্ট মানে ওপৰলৈকে বুটাবিলাক দিয়া আছে, সেয়ে আপোনালোকে এইটো ইচ্ছা কৰিলে ল'ব পাৰে। এইটো হৈছে ব্লাউজ পিছত যথেষ্ট কাপোৰ দিয়া আছে। ইয়াৰ এইটো ছাইড বৰ্ডাৰটো আহিব, এইটো ছাইড বৰ্ডাৰটো থাকিব এনেকৈ ব্লাউজত, হাতত থাকিব আৰু বাকীবিলাক উকা হ'ব। মই নেক্সট আকৌ এটা দেখাই আছোঁ। নেক্সট এইটো লৈ আহিছোঁ, এইটো এটা নতুনকৈ আহিছে, কাপোৰটো একেবাৰে ছফ্ট হয়। ইয়াৰ মই প্ৰথমতে চাদৰখন দেখাই আছোঁ, গোটেই গাতে এনেকৈ থাকিব। ইয়াৰ দামটো আহিব 1450 টকা, মাত্ৰ 1450 টকা অফাৰ প্ৰাইচ। এনে এইটোৰ দাম হ'ব 2100 টকা, 2100 টকা হ'ব, কিন্তু আমি অফাৰ যিটো দিছোঁ এইটো হ'ব মাত্ৰ 1500 টকা। এইটো চেমি পাট হয়, একেবাৰে ছফ্ট, গোটেই গাত থাকিব এনেকৈ। এইটো আঁচলটো দিয়া আছে, ইয়াৰ সুন্দৰ আঁচল দিয়া আছে। এতিয়া ইয়াৰ মই ছাইড পুটিকেইটা দেখাই আছোঁ, এইকেইটা ইয়াৰ ছাইড পুটি দিয়া থাকিব এনেকৈ, গোটেই গাটোত থাকিব এনেকৈ। চাই লওক, আকৌ কৈছোঁ, ভাল লাগিলে আপোনালোকে আমাক যদি পচন্দ হয় তেনেহ'লে স্ক্ৰীনশ্বট মাৰি পঠাই দিব, কিন্তু বেছি দেৰি নকৰোঁ। বেছি দেৰি হ'লে আমাৰ ষ্টক যেতিয়া খতম হৈ যায় আমি তেতিয়া দিবলৈ অসুবিধা হয়, আৰু বহুতে আমাক কয় যে বস্তুটো পোৱা নাই বুলি, তেনেস্থলত আপোনালোকক ৰখি দিব লাগিব। সেয়েহে কৈছোঁ, ভাল লাগিলে আমাক সোনকালে ইয়াৰ স্ক্ৰীনশ্বটটো আমাৰ হোৱাটছআপ নম্বৰ দি আছে আৰু তাত নম্বৰটো দি আছে, যোগাযোগ কৰিব। এতিয়া মই নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন, এইখন, আৰু ইয়াৰ মই লগে লগে ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ। ইয়াৰ এইটো হ'ব ব্লাউজ পিচটো, এইকেইটা হাতত যাব। নেক্সট মই আকৌ দেখাই আছোঁ। নেক্সট এইটো এটা লৈ আহিছোঁ। নেক্সট এইটো এটা হ'ব, গোটেই গাটো তেনেকৈ থাকিব, আৰু এইটো এটা ডিজাইন থাকিব এনেকৈ, ডিজাইনটো মই একেবাৰে ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰি আছোঁ। এইখন চাদৰখন আৰু এইখন ইয়াৰ মেখেলাখন হয়। ইয়াৰ দামটো কৰি দিছোঁ। ইয়াৰ দামটো হ'ব মাত্ৰ 1200 টকা। ইয়াৰ দামটো মাত্ৰ 1200 টকা হ'ব। ইয়াৰ বিভিন্ন কালাৰ আছে, আকৌ মই বেলেগ কালাৰ দেখাই। নেক্সট এইটো এটা দেখাই আছোঁ। নেক্সট এইটো এটা হ'ব, এইখন মেখেলাখন মই চাদৰখন দেখাইছোঁ প্ৰথমতে। এইটো এনেকুৱা হ'ব। ইয়াৰ দাম হ'ব 1600 টকা। এইটো আচলটো হ'ব। নেক্সট আকৌ দেখাই আছোঁ। নেক্সট মই এইটো ইয়াৰ পিংক কালাৰটো দেখাই আছোঁ অকণমান। এইটো কালাৰটো এনেকুৱা হ'ব। এইটো এনেকুৱাকৈ থাকিব। ইয়াৰ এইটো আচলটো হ'ব। ইয়াৰ দাম হ'ব মাত্ৰ এইটো 1400 টকা।